ছটা বাজি গ'ল গাইজ গুড মৰ্ণিং আহক আমি আজি এক্সাৰচাইজ কৰিবলৈ যাওঁ আৰু মই যিটো জিমত এক্সাৰচাইজ কৰোঁ জিমটো দেখুৱাম আমাৰ ট্ৰেইনাৰৰ লগত চিনাকি কৰাই দিম আহক ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনৰ জৰিয়তে পাই থাকে চ' গাইজ আজি বতৰ বহুত বেয়া বৰষুণ দি আছিলে তো গতিকে গাড়ী আনিব লগা হ'ল আৰু গাইজ এতিয়া বেছি সময় নাই জিম পাম আৰু আপোনাক দেখাম মই কেনেদৰে এক্সাৰচাইজ কৰোঁ কি কৰোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে তো গাইজ পাই গ'লোঁ এয়া ওপৰত আছে থাৰ্ড ফ্ল'ৰ গাইজ পাই গ'লোঁ লিফ্টে গৈ থাকিম আজি লিফ্টটো প্ৰায় বেয়া হয় আজি লিফ্টটো ভাল আছে নাই সেইটো চাম লিফ্ট ঠিক আছে লিফ্টৰ চুইচ দি দিলোঁ লিফ্ট খুলি গ'ল এতিয়া লিফ্টত যাম লাগিব লিফ্টত একচুৱেলি গাইজ এইকাৰণে ভাল লাগে জিমলৈ আহি এতিয়া মোৰ ঘৰত আপোনাৰ ৱাৰ্ম আপ কৰা নাই গতিকে স্বাস্থ্যটো অলপ দুৰ্বল হৈ আছে গতিকে ওপৰ আমাৰ তিনতলাৰ ওপৰত আছে জিমটো গতিকে যাওঁতে মানে কিবা লাগি যায় চিৰিত যাব গতিকে লিফ্টটো আছে বিন্দাছ আমি যাব পাৰোঁ লিফ্ট পাই গ'লোঁ গাইজ এয়া পিয়'ৰ ফিটনেছ এক্সেল জিম তো 6টা বজাত অহাৰ কাৰণে ভিৰটো অলপ কম আৰু অলপ দেৰি হোৱা হ'লে গাইজ অলপ ভিৰ হয় সেইকাৰণে সোনকালে আহিলোঁ আহক এক্সাৰচাইজ কৰোঁ চ' গাইজ মই ইয়াতে মাৰিলোঁ ইনক্লাইন বেঞ্চ প্ৰেছ তো মই যাম লাহে লাহে ডাম্বেল ইনক্লাইন ডাম্বেল মাৰিম তই পচন্দ যাতে যাও গাইজ অলমষ্ট ৱৰ্কআউট কৰা শেষ হ'ল এতিয়া অলপ কাৰ্ডিঅ' কৰি লওঁ আজি জাষ্ট চিম্পুল যিবোৰ মোৰ এক্সাৰচাইজ সেইবোৰ মই আপোনালোকক দেখালোঁ আৰু বাকী লাহে লাহে দেখাম কিন্তু মানে আজি অলপ ভিৰ তো আপোনালোকক মই ভালদৰে দেখাব পৰা নাই
মই যি ৱৰ্কআউট দেখালোঁ বা যিমানখিনি কষ্ট কৰিলোঁ, তো আমাৰ ট্ৰেইনাৰ আছে মোৰ লগত, তেওঁ মোক ছাপোৰ্ট কৰিছে। আৰু তেখেত মিণ্টু হাজৰিকা আমাৰ ট্ৰেইনাৰ, তো তেখেতে মোক প্ৰথমৰ পৰা শেষলৈকে হেল্প কৰিলে ৱৰ্কআউট এক্সাৰচাইজ কৰোঁতে। চ' গাইজ, আৰু এজন ট্ৰেইনাৰ লগত মই আপোনাক ভাল পাবলৈ কিবা কওঁ, মই সপোনতো আহা তুমি মানে আজি দি থাকা মই কৰোঁতে এক্সাৰচাইজ কৰোঁতে হেল্প কৰিছে, ভিডিঅ'ৰ লগতে কেনেকৈ কি কৰিব লাগে দেখাইছে আৰু দেখাই থাকে সদায় চিনাই কৰি দিওঁ। তেখেত অনিমেষ তেখেতে আজি দিনটো সদায় আমাৰ ট্ৰেইন কৰি থাকে, ট্ৰেইনাৰ হয় ফিটনেছ এক্সাৰচাইজ। আপোনালোকক দেখাই থাকিম অহা ভিডিঅ'বোৰ। এইটো ভিডিঅ'ত মই আপোনালোকক কোৱা নহ'ল যে কিমান ছেট মাৰিছোঁ, কি ৰেপুটেশ্যন কি মাৰিছোঁ বা নাম কি। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক চিয়'ৰ দেখুৱাম, চিয়'ৰ জনাম জিম কৰোঁতে, খোৱাৰ আগত, খোৱাৰ পাছত, আৰু আপোনালোকক কেনেদৰে এক্সাৰচাইজ কৰিব লাগে, কিমান মিনিট কৰিব লাগে, কোনটো কি নাম, আটাইবোৰ মই দেখুৱাম, আপোনালোকে চাই দিম। গাইজ, বেক টু হোম। আকৌ ঘৰলৈ যাবলৈ হ'ল। লিফ্টত উঠি লওঁ, মিনিমাম 1 ঘণ্টা এক্সাৰচাইজ কৰিলেই হ'ল, বেছি দৰকাৰ নাই। এতিয়া লিফ্টটো চলাই লওঁ। গাইজ, আজি চেষ্ট আছিলে, ভাল লাগিলে। গৈ এতিয়া গা ধুওঁ, ফ্ৰেছ হৈ আকৌ ডিউটি যাব লাগিব। চ' গাইজ, হৈ গ'ল এতিয়া আজিৰ এক্সাৰচাইজ সম্পূৰ্ণ। তো গাইজ, সোনকালে ঘৰলৈ যাওঁ, আকৌ ডিউটি ওলাব লাগিব গাইজ। সোনকালে যাওঁ, ডিউটি ওলাব লাগিব। চ' গাইজ, চি ইউ চুন, বাই বাই। এইখন মোৰ গাড়ী, ইয়াতে বহি লওঁ, বহি মেলি আৰামছে গৈ থাকোঁ।